এতিয়া অকণমান ছাতৰ ওপৰৰ ফালে আহিছোঁ। কাপোৰ আছে ৰ'দ কি তীক্ষ্ণ ৰ'দ। আজি মানে কাপোৰো বেছি, বহুত কাপোৰ ধুলো আজি। সেয়া চব জাগা নাই কাৰণে ৱালতো মেলি দিছোঁ। ফালেও আছে মানে চকুকেইটা চিপা যেন হৈ গৈছে মোৰ, ইমানেই ৰ'দ আজি। ৰ'দটো পালোঁ আহি, সেয়া আধা লৈ আহিলোঁ, আধা গুডুৰ পাপাকে লৈ আহিছে। হাই এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এতিয়া মানে আবেলি সময় 5:45 হৈছে। মানে মোৰ ভিডিঅ'বিলাক আচলতে আবেলি সময়তে ষ্টাৰ্ট কৰাৰ নিচিনা হয়। এতিয়া ঘৰত গুড্ডু আৰু মই আছোঁ। মানে আজি এখন বাৰ্থডে পাৰ্টি আছে, সেইখনৰ কাৰণে গুড্ডুৰ পাপা বাহিৰলৈ গৈছে গিফ্ট আনিব, আৰু তেওঁৰ কিবা কাম আছে সেইকাৰণে বাহিৰলৈ তেওঁ গ'ল, মই নগ'লোঁ বাৰু। ৰ'দো বেছি, আৰু মই নগ'লে যিমানখিনি নাকান্দে সি, গুড্ডু মানে পাপাক গ'লে সিমানখিনি বেছি কান্দে। মানে এতিয়া পাপাক গৈছে তাত কেতিয়াবাৰ পৰা পাপা কৰি আছে ই। আৰু এটা কথা, আপোনালোকে বাৰু মাহটোত কিমান বাৰ্থডে পাৰ্টি খাই পাইছে? মই মানে এই মাহটোত বাৰ্থডে পাৰ্টিয়ে হওক, এনিভাৰ্চাৰীয়ে হওক, এনিভাৰ্চাৰীৰ সংখ্যাটো অলপ কম বাৰু, কাৰণ যিহেতু বহুতে পালন কৰে যদিও বহুতে নকৰে, আৰু বহুতে কৰে যদিও মানে কিছুমানে ৰুমৰ ভিতৰতে কৰি থৈ দিয়ে, বহুত মানুহ নিবিচাৰে এনেকৈ। আৰু এতিয়া ইয়াতে যিহেতু বহুত ফেমিলি থাকে, ল'ৰা ছোৱালী থকাৰ কথা সকলোৰে, সেইকাৰণে মানে বহুত ঘনকৈ আহে আৰু বাৰ্থডে। আমাৰ ল'ৰাৰো আহি আছে বাৰু। আমাৰ ইয়াতকৈ মানে 4 মাহমান ডাঙৰ হ'ব নেকি, 3 মাহ 4 মাহমান তেনেকুৱা ডাঙৰ হ'ব। আৰু এনেকুৱাকৈ বাৰ্থডে পাৰ্টি পৰিয়াই থাকে, যাবলগীয়া হয়, ওচৰ চুবুৰীয়া হিচাপে বিচাৰে। আৰু ল'ৰা ছোৱালীৰ প্ৰগ্ৰেম যিহেতু এইটো, ইহঁতক মাতে আৰু তেনেকৈ। বিশেষ অসুবিধা নাথাকিলে মানে যাওঁৱেই আৰু প্ৰত্যেকৰ ঘৰতে, ওচৰ চুবুৰীয়া যিহেতু সদায় লগ পাই থকা যায়। হাই কৰি দিয়া, ফ্লাইং কিছ দি দিয়া। পাপা কাহা गई लाने की, इसका मतलब क्या মানে কৈ দিয়া কথাটো হৈছে ইয়াৰ কাৰণে মানে ফুইটি আনিব গৈছে। আৰু বিভিন্ন ধৰণৰ ৰূপবিলাক দেখা পাই থাকিব, চাই থাকিব ভিডিঅ'বিলাক শেষলৈকে। আজি মানে মই চেল্ফি ষ্টেণ্ড লৈ ভিডিঅ' কৰিছোঁ, কেনেকুৱা হৈছে জনাব। আৰু আগৰ ভিডিঅ'টোত বেছি ভাল হয় নে হাতেৰে ধৰিলে নে চেল্ফি ষ্টেণ্ডেৰে কৰিলে ভাল হয় জনাব। মানে চেল্ফি ষ্টেণ্ডডাল উলিয়াব পাওঁহে, মানে দেখা পালেই হ'ল, মোবাইলটো খুৱাই দিব লাগে, ই নিজে কৰে। আৰু প্ৰথম আজি যেতিয়া ক'লোঁ আমি চেল্ফি ষ্টেণ্ডত লৈ বাবা ভিডিঅ' কৰিম, তেতিয়া ই নিজে লৈ অকণমান ভিডিঅ' কৰিছে, সেইখিনিও বাৰু আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কি দেখুৱাব পাৰোঁ নাজানো বাৰু। আজি ভিডিঅ'টো মানে ইমানতে আজিয়ে সমাপ্ত নহ'ব পাৰে, কালিও দেখুৱাব পাৰোঁ। ভিডিঅ'টো মুঠতে লাষ্টলৈকে চাই থাকিব। যাবৰ কাৰণে ওলাইছোঁ, মানে এইটো ৰুম আৰু সেইটো ৰুম যিহেতু, আৰু বহুত মানুহ নামাতে বোলে, সেইকাৰণে এনেকৈ ওলাইছোঁ। আমাৰ ল'ৰাটো মানে তলত উলিয়াই আনিলে ৰক্ষা নাই আৰু, চিধা ৰাস্তা উলিয়াই লয় নিজে নিজে। কোনফালে ক'ত যায় সি ভালদৰে জানে। এতিয়া মোকহে ৰাস্তা চিনাই গৈ আছে। মই কৈছিলোঁ মিন্ময় দাদাহঁতৰ ঘৰলৈ যাম, সি গম পায় কোনফালেদি যায় সিহঁতৰ ঘৰত। এতিয়া মোক দেখাই লৈ গৈ আছে। গুড্ডু গৈছে মোৰ লগত। এতিয়া ঘৰৰ কাম বনখিনি আজৰি কৰি আহি আছোঁ তেওঁলোকৰ ঘৰলৈ। মানে আজি এটা খানা আয়োজন কৰা হৈছে। আমি 4জন, তেওঁলোকৰ 2জন আৰু ল'ৰাটো, এনেদৰে 6জন হ'ব মুঠ। আমাৰ ল'ৰাই দি তেওঁলোক
দুদিনমান পিছত এঠাইত যাবগৈ, সেইকাৰণে ভাবিছোঁ একেলগে এসাঁজ খাই লওঁ। সেইকাৰণে আহিলোঁ তেওঁলোকৰ ঘৰত। বাইদেউকে বনাব দিছোঁ, মোৰ শাস্তি হয় গুড্ডুৰ লগত, সেইকাৰণে চাই থকা ভিডিঅ'টো আপোনালোকে। এয়া আলু কাটিম, পিঁয়াজ কাটিম এতিয়া, আৰু লগতে এয়া মাংস, খাহী মাংস এই বাইদেৱে বনাব। বাইদেউহঁতৰ ঘৰতে খাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া সময় 2 বাজিব। আমাৰ মিষ্টাৰ আহি গ'ল খাবৰ কাৰণে। খোৱা নাই আৰু খাম। আমাক লৈ যাব নোৱাৰিলোঁ ৰুমলৈ, খেলিয়ে থাকিম দিনটো। আমাৰ খোৱা লোৱাৰ ক্ষেত্ৰত ওপৰ তলত বহি খোৱা বুলি কথা নাই আৰু। দাদা ল'ৰাটো ওপৰত খাব বিচাৰিলে কাৰণে দাদাই খালে ওপৰতে, আৰু আমাৰ মিষ্টাৰে তলত খালে, কাৰণ আমাৰ ল'ৰাটোৱে অকণমান শাস্তি কৰে। জেন্টছৰ খোৱা লোৱাখিনি হৈয়ে গ'ল। এতিয়া আমি বাইদেউ আৰু মই খাবলৈ বহিছোঁ, আৰু গোটেইখিনি আমি আগত এনেদৰে লৈছোঁ, কুকাৰ, কেৰাহী সকলোখিনি। বাইদেউহঁতৰ বস্তুবিলাক পেকিং হৈয়ে গ'ল যিহেতু, সেইকাৰণে কম বস্তু ৰাখিছে তেওঁলোকে ৰন্ধা বঢ়াৰ কাৰণে, আৰু আমি সেইখিনিতে এডজাষ্ট কৰি ল'লোঁ। বাইদেৱে এইবিলাক এনেদৰে দিয়াৰ কাৰণে অকণমান লাজ কৰিছে ভিডিঅ'